পৃথিৱীৰ প্ৰত্যেকজনী ছোৱালীৰে সপোন কইনাৰ সাজেৰে এদিন হোমৰ ঘূৰিত বহিব, ৰঙা সেন্দুৰেৰে কপাল ৰঙা কৰিব, হাতত মেহেন্দি লগাব। কত যে কি সপোন। সেই দিনটোৰ পৰাই প্ৰত্যেকজনী ছোৱালীৰে জীৱন সলনি হৈ যায়। এটা নতুন দিনৰ আৰম্ভণি হয়। নিজৰ ঘৰখন এৰি জীয়ৰী জীৱন এৰি আনৰ এখন ঘৰৰ বোৱাৰী হ'ব লগা হয়। সেই দিনটো এজনী ছোৱালীৰ কাৰণে এটা স্পেচিয়েল দিন। সেইদিনা ছোৱালীজনীৰ মনৰ ভিতৰত অনেক কথাই ক্ৰিয়া কৰি থাকে। মনটো উগুল থুগুল লাগি থাকে। নিজৰ ঘৰখন এৰি যোৱাৰ কথা ভাবি মনটো দুখ লাগি থাকে। তথাপিও যিমান দুখ লাগে সিমান যেন আনন্দও পোৱা যায়। যিহেতু তেনেকুৱা এটা দিনলৈ সকলোৱে অপেক্ষা কৰি থাকে। আৰু যেতিয়া সেই দিন আহি পৰে আনন্দটো লাগিবই। মনত কিছু ভয়, দুখ, আনন্দ লৈ সেই নতুন ঘৰখনত প্ৰৱেশ কৰে। প্ৰত্যেকজনী ছোৱালীয়ে বিচাৰে সেই নতুন ঘৰখনত হাঁহি মাতি থাকিব। সকলোৱে তাইক আদৰি ল'ব। সকলোৱে নিজৰ ছোৱালীৰ দৰে মৰম কৰিব। মনৰ ভিতৰত হাজাৰটা সপোন লৈ সুখে দুখে সকলো সময়তে স্বামী স্ত্ৰী দুয়োজনে একেলগে থকাৰ প্ৰতিশ্ৰুতি লৈ তেওঁলোকে সাংসাৰিক জীৱন আৰম্ভ কৰে। আৰু যেতিয়া ভবামতে সকলোবোৰ হৈ যায় তেওঁলোকৰ জীৱন বহুত সুখৰ হয়। আৰু প্ৰত্যেকে সেই সুখৰ সময়খিনিলৈ অপেক্ষা কৰি থাকে।